নমস্কাৰ, মই শ্ৰী মৌচুমী বৰা, ঝুমুৰা কলা কেন্দ্ৰৰ সম্পাদিকা, লগতে নৃত্য পৰিচালিকা। ঝুমুৰা কলা কেন্দ্ৰ সকলোৰে এতিয়া এটি চিনাকি নাম। 2014 বৰ্ষতে শ্বহীদ নগৰত স্থাপন হোৱা এই ঝুমুৰা কলা কেন্দ্ৰৰ পৰাই বহু শিল্পীয়ে বহু মঞ্চত বহু নৃত্য পৰিৱেশন কৰি বহুতো বাদ্যযন্ত্ৰত সংগত কৰি বহুতো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 2014 চনৰ পৰাই আমি এই প্ৰতিষ্ঠানটোত সত্ৰীয়া নৃত্য, বিহু নাচ, ঢোল বাদ্য লগতে আৰু বিভিন্ন ধৰণৰ আমি লোকনাচৰ প্ৰশিক্ষণ দিয়াই আহিছোঁ আৰু ইয়াৰ পৰা বহুতো ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। যোৱা 3টা বছৰৰ পিছত এই বছৰো নুনমাটি বিহু সন্মিলনৰ উদ্যোগত ঝুমুৰা কলা কেন্দ্ৰৰ সৌজন্যত আমি আগবাঢ়িছোঁ বিহু নাচৰ কৰ্মশালালৈ। এই বছৰৰ বিহু কৰ্মশালাখনি অনুষ্ঠিত হ'ব অহা 10 মাৰ্চৰ পৰা 17 মাৰ্চলৈ নুনমাটিৰ 2 নং আৱাসস্থলী খেলপথাৰত। গতিকে সকলোকে আহিবলৈ মই আমন্ত্ৰণ জনালোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। এই বছৰৰ যি বিহু কৰ্মশালাৰ প্ৰথমৰ দিনটোতে আমাৰ মাজত উপস্থিত হ'বহি অসম গৌৰৱ বঁটাৰে সন্মানিত হোৱা শ্ৰীযুত ৰঞ্জিত গগৈ ডাঙৰীয়া। 2023 বৰ্ষত হৈ যোৱা বিহুৰে বিশ্ব অভিলেখৰ যি নায়ক ছিনিয়ৰ ফেলোশ্বিপ পাবলৈ সক্ষম হোৱাৰ বিশ্বৰ বিভিন্ন দেশে বিদেশে বিহু মঞ্চত ঢোল বাদনেৰে পৰিচিত হোৱা এজন বিহুৱা, প্ৰখ্যাত বিহুৱা তেখেত আমাৰ মাজত আহিব আৰু লগতে আমাৰ লগত থাকিব 1993 বৰ্ষৰ বিহু সম্ৰাজ্ঞী শ্ৰীমতী সীতাৰাণী হাজৰিকা। সীতাৰাণী হাজৰিকা বাইদেউ ৰঞ্জিত গগৈ ডাঙৰীয়াৰে সুযোগ্যা পত্নী আৰু তেখেত অকল বিহু সম্ৰাজ্ঞী তেনেকুৱা নহয়, তেখেত এগৰাকী A-গ্ৰেড সত্ৰীয়া নৃত্যশিল্পী। লগতে তেখেত দূৰদৰ্শন আৰু ৰেডিঅ'ৰ ড্ৰামা আৰ্টিষ্ট। লগতে তেখেতৰ এখন অনুষ্ঠানো আছে য'ত তেখেতে নিজেই নৃত্য পৰিচালিকা। লগত দুয়োগৰাকীকে আমি আমাৰ এই কৰ্মশালালৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে মই স্বাগতম জনাইছোঁ। এইবছৰ যি কৰ্মশালাৰ আয়োজন কৰিছোঁ, এই কৰ্মশালাত আমাৰ লগত থাকিব শ্ৰী জ্যোতি বিকাশ বৰা ঢুলীয়া, বিশাল কাশ্যপ, কৈলাশ শইকীয়া, অংশুমান কলিতা। বিহুৱা 4জনক আমি আমাৰ কৰ্মশালাত লগ পাম। লগতে আমাৰ মাজত থাকিব এই গোটেই কৰ্মশালাখনিৰ আয়োজনতে মূলতে থাকিব আমাৰ বিহুগুৰু শ্ৰীযুত নীলকান্ত বৰা। তেখেতৰ তত্বাৱধানতে এই বিহু কৰ্মশালাখনিৰ এই 8 দিনীয়া সময়ে আমি বিহু নাচ শিকিম। বিহু নাচৰ ভংগীমা শুদ্ধ ৰূপত আমি কেনেকৈ পৰিৱেশন কৰিব লাগে সেই বিষয়ে আমি শিকিম। লগতে বিহু নামৰ সুৰ, ছন্দ, তাল, লয় এই গোটেইখিনি বিষয়ে আমি সামৰি লৈ এই 7 দিনত আমি বিহু কৰ্মশালাৰ জৰিয়তে আগবাঢ়িম। 2023 বৰ্ষত যি বিহুৰে বিশ্ব অভিলেখ হৈছিলে তাত ঝুমুৰা কলা কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী লগতে আমাৰ কৰ্মশালাৰ জৰিয়তেও বহু প্ৰশিক্ষাৰ্থীয়ে সেই বিহুত পৰিৱেশন কৰিবলৈ সুযোগ লাভ কৰিছিলে। আপোনালোকে সকলোৱে জ্ঞাত অসম চৰকাৰৰ আৰু এটি বৃহৎ আয়োজন 2025 বৰ্ষত যি হ'বলৈ গৈ আছে ৰাজধানী দিল্লীত, তাতেও আমি এই কৰ্মশালাৰ জৰিয়তে বহুতো প্ৰশিক্ষাৰ্থীক বিহু নাচ, বিহু বাদ্যৰ জৰিয়তে তালৈকো আমি যাতে তেওঁলোকে তাতেও যাতে পৰিৱেশন কৰিব পাৰে তাৰ কাৰণেও আমি তেওঁলোকক প্ৰস্তুত কৰিম। আৰু লগতে এইবছৰ আমাৰ ঝুমুৰা কলা কেন্দ্ৰৰ এটি বহুত ভাল খবৰ, কাৰণ অসম চৰকাৰে আয়োজন কৰা অসম সাংস্কৃতিক মহাসংগ্ৰামৰ 2023-24 বৰ্ষৰ যি ক শাখাৰ বিহু নাচ প্ৰতিযোগিতা হৈছিল তাত আমাৰ ঝুমুৰা কলা কেন্দ্ৰই 2য় স্থান পাবলৈ সক্ষম হৈছে। এইবাৰ আমাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে এতিয়া বৰ্তমান চলি থকা মেট্ৰিক পৰীক্ষা, হাই ছেকেণ্ডেৰী পৰীক্ষাত তেওঁলোক অৱতীৰ্ণ হৈছে। আজিৰ ভিডিঅ'টো